আপোনালোকক চিনাকি কৰাই দিছোঁ ছাৰজনক যোনজনে ভোট জলকীয়া খেতি কৰিছে বা আপোনালোকক চিনাকি কৰাই দিছোঁ ছাৰ আপুনি অলপ আপোনাৰ এইখিনি দাঙি ধৰিবচোন। থেংক ইউ। মই প্ৰথমতে ধন্যবাদ জনাইছোঁ যে মোৰ যিটো অভিপ্ৰায় যিটো মই কাম কৰিব বিচাৰিছোঁ সেই কামটো যে তোমালোকে বুলিয়ে কৈছে তোমালোকে যে মানে ৰাইজক জনাব বিচাৰিছা সেইটো কাৰণে মই প্ৰথমতে তোমালোকক ধন্যবাদ আৰু শলাগ লৈছোঁ। আচলতে কি মানে মই এই ভোট জলকীয়া খেতি যিটো কৰাৰ কথা ভাবিছিলোঁ যে মই চাদৰ ওপৰত কৰাৰ কাৰণে এটাই যে মোৰ তলত ইমান জেগা নাই আৰু মই প্ৰথমতে টেষ্ট কৰিছিলোঁ। আৰু প্ৰথম লক্ষ্য মোৰ পইচা নহয়, প্ৰথম লক্ষ্য হ'ল মানে মই এই খেতিটো কৰাৰ পিছত মোক অনুকৰণ কৰি যাতে আন দুজন নিবনুৱা বা চাকৰি কৰাই হওক বা নিবনুৱাই হওক কোনোবাই যাতে এইখিনি কৰে মোক দেখি অনুকৰণ কৰে সেইটো মোৰ প্ৰথম পদক্ষেপ, সেইটো মোৰ প্ৰথম উদ্দেশ্য। তাৰপিছত পইচাটো 2 নম্বৰ কথা মোৰ খেতিৰ ওপৰত মানে মোৰ এতিয়া নহয়, মোৰ খেতিৰ ওপৰত আগৰ পৰাই মোৰ খেতিৰ ওপৰত বহুত হাবিয়াস আছে। মই খেতি কৰি ভাল পাওঁ বা নিজে পুলি এটা ৰুই পেলাই তাৰ পৰা ফচল লাগিলে মোৰ সেইটো চাই মোৰ বহুত আনন্দ লাগে। আজি মোৰ ভাল লাগিছে এইকাৰণে যে মই লগোৱা জলকীয়াখিনি গুটি লাগিব ঠিক আৰম্ভ কৰিছে আৰু সেইটো মোৰ চাই পেলাই বহুত আনন্দ লাগে। তাৰপিছতে পইচাৰ কথাটো 2 নম্বৰতে আহিব। হয় হয়। আৰু এটা ছাৰ আপোনাক ইয়াৰ ওপৰতে মানে কথা এটা আচলতে বহুতে ভাবে খেতি কৰিবলৈ ইচ্ছা থাকে বা মন থাকে, আচলতে মানে জেগাৰ অভাৱত খেতি কৰিব নোৱাৰে। তো আপোনাৰ মানে মনলৈ যোনটো এইটো ভাৱটো আহিলে যে মই চাদৰ ওপৰতো খেতি কৰিব পাৰিম, তেনেকৈ দেখি পেলাই বেলেগে আপোনাক 2-এজনে চাগে সোধা আৰম্ভ কৰিছে নিশ্চয়। তেনেকুৱাতো বহুতে সুধিছে যে আপুনি জলকীয়া খেতি কৰিছে ওপৰত লাগিব জানো, প্ৰথমতে কিছুমানে কয় লাগিব জানো, হ'ব জানো এনেকৈ কয় যে প্ৰথমতে আচলতে আমাৰ এটা কথা আছে যে প্ৰথমতে আমি মানুহবিলাকে প্ৰথমতে নিগেটিভত চিন্তা কৰোঁ, মানে ইতিবাচক চিন্তা আমাৰ প্ৰথমতে নহয়, নিগেটিভত নেতিবাচক চিন্তা আমাৰ প্ৰথমতে হয়। কিন্তু আচলতে কৰি চাব লাগে, কৰি চোৱাৰ পিছত কি হয় চাব লাগে আৰু মানে প্ৰথমতে ফল আশা কৰিবলৈ নালাগে যে কৰি চাওঁ আমি কিনো হয়। আজিতো মই এইখিনি কৰাৰ পিছত মই দেখিছোঁ যে ফলটো পাম বুলি আশা কৰিছোঁ মই, কাৰণ গছবিলাকক গুটি লাগিবলৈ আৰম্ভ কৰিছে আৰু গছবিলাকৰ স্বাস্থ্য মানে চেহেৰা অতি সুন্দৰ। সেইটো কাৰণে মই ভাবোঁ যে হ'ব চাগে। কিমান আছে ইয়াত আপোনাৰ টোটেল মিলাই গছ? ইয়াতে মোৰ আছে 230 জোপা আছে গছ। আৰু ছাৰ ভোট জলকীয়াটোত মানে আপোনাৰ যতন ল'বলগীয়া কথাখিনি কোনখিনি? যতন ল'বলগীয়া কথাখিনি কি, ইয়াতে মানে প্ৰথমতে যে মাটিখিনি যে মিক্সাৰ কৰা হয় সেই মাটিখিনিত প্ৰথমতে মাটিখিনিৰ ওপৰতে গোটেইখিনি কথা নিৰ্ভৰ কৰে। এইকাৰণে কৈছোঁ যে মাটিখিনি কোনো কাৰণতে মানে জেকা থাকিব নালাগে, মাটিখিনি 100% মানে 100% শুকাব লাগে। তাৰপিছত তাৰ লগত শুকান গোবৰ মিলাব লাগে। এতিয়া মাটিত ড্ৰাই হয় যেতিয়া শুকান হয়, শুকান বস্তুখিনিহে মানে মাটিখিনি বস্তাখিনি ভৰাব লাগে। তাৰপিছত ইয়াতে বাকী সাৰ বেলেগ তেনেকৈ দিয়া নাই মই বাৰু। তাৰপিছত বস্তাবিলাকত পানী দি থাকিব লাগে, মানে মটৰত 2-3 দিনৰ মূৰে পানী দি থাকিব লাগে। সেই পানীটো হ'লে মানে জলকীয়াজোপা বাঢ়াত সহায় কৰে বা 2 নম্বৰতে বেমাৰ আজাৰৰ পৰা মানে খুব কম হয় আৰু এনেকুৱা বুলি ভাবিছোঁ। আপুনি যিহেতুকে এজন টিচাৰ, আপুনি সময়খিনি মানে কেনেকৈ আপুনি এইটো কথা হ'ল কি মানে মই আজৰি সময়ত বিশেষ নাপাওঁ যে মই ৰাতিপুৱা স্কুললৈ যোৱাৰ আগতো মই সোনকালে সময় নাপাওঁ, পিছবেলা আহি পেলাই স্কুলৰ পৰা মই যিকেইখন সময় পাওঁ সেইখিনি সময় মই ইয়াতে অকণমান দিওঁ আৰু মই বেলেগ মানুহো লগাই দিওঁ যদি মানে মই নোৱাৰোঁ। মানে প্ৰথম কথা হ'ল কি মানে মোৰ খেতি কৰাৰ ওপৰত বহুত হাবিয়াস আৰু খেতি কৰি মই ভাল পাওঁ। ময়ো মানে আগতেও কৈছোঁ, মই এতিয়াও কৈছোঁ যে মোক দেখি বেলেগ কোনোবাই যাতে কৰে, মোক সেইটো কিন্তু প্ৰথম উদ্দেশ্য যে তেওঁলোকো লাভৱান হওক, তেনেকৈ বুলি ভাবোঁ মই আচলতে। আচলতে বহুতে মানে আমাৰ এতিয়া মানে আমাৰ খেতিয়কসকলৰ কথা কৈছোঁ, বহুতে মানে খেতি কৰিবলৈ আচলতে মাটি এভেইলেবল থাকে, মাটি থাকে কিন্তু খেতি নকৰে বা ধৰক এইখিনিৰ ওপৰত আপুনি কি ক'ব? আপুনিতো এজন চৰকাৰী চাকৰিয়াল হ'লেও আপোনাৰ মানে মনটো গৈছে বা আপুনি কৈছে, মই দেখিছোঁ আপোনাৰ লগতে গৰু আছে, আপুনি বহুতখিনি খেতি বাতিৰ লগত আপুনি ধৰক জড়িত হৈছে, আপুনি মানে এইখিনিৰ ওপৰত কি ক'ব? নাই আচলতে কি আমাৰ মানুহবিলাক সঁচা কথা ক'বলৈ হ'লে আমাৰ মানুহবিলাকে মানে প্ৰথমতেই ফলটো বিচাৰে, প্ৰথমতে ফলটো বিচাৰে আৰু আমাৰ আজি কৰিলে কাইলৈ ফলটো লাগে। আমাৰ মানুহবিলাকৰ মেইন কথা হ'ল সেইটো। তেনেকুৱা কথা নহয় আচলতে যে ধৈৰ্য থাকিব লাগে, যে চেষ্টাৰ অসাধ্য একো নাই, পৃথিৱীত যিকোনো মানুহে ছাকচেছ হ'ব পাৰে যদি চেষ্টা কৰা যায়। যে মই এইখিনি মাটি থাকি পেলাই বহুতে নকৰে, বেলেগক মই সেইটোৱে কথাই আকৌ এবাৰ কৈছোঁ যে মানে এইখিনি মই কৰিছোঁ মই চাদৰ ওপৰত। আচলতে চাদৰ ওপৰত কৰা উদ্দেশ্য আৰু এটা আছে, চাদখন এনেই আছে বুলি নহয়, এই জলকীয়াটোৱে মানে মই জনামতে এই জলকীয়াটোৱে মানে এনি টাইম যদি পানী পাই থাকে তেতিয়াহ'লে এই জলকীয়াটো সাধাৰণতে নহয়, ই ওখ ঠাইত হ'ব লাগে আৰু পানী হ'লেও মানে ইয়াত সঘনাই পানী পৰি থাকিব নালাগে, সেইকাৰণে ওখ ঠাইত কৰা হৈছে। যদি মাটিত কৰা যায় তেনেহ'লে বিজ্ঞানসন্মতভাৱে যদি কৰে তেতিয়াহ'লে মই ভাবোঁ নিশ্চয় মাটিটোও হ'ব। কাৰণ মইহে চাদত কৰিছোঁ, মইতো দেখিছোঁ আপাৰ আচামৰ ফালেতো দেখিছোঁ সিহঁতে তেওঁলোকে বিঘা মাটিত কৰে, পথাৰতো কৰে তেওঁলোকে, খালি এঢলীয়া মাটি হ'ব লাগে যাতে পানী পৰিলে কোনো কাৰণতে বৰষুণৰ পানী জমা নহয়, পানীখিনি গুচি যায় তেনেকুৱা। আৰু স্বাৱলম্বী হ'বৰ কাৰণে ঢেৰ অসমত ৰাস্তা আছে, কিন্তু আমাৰ মানুহবিলাকে সেইবিলাক নাভাবে। আমাৰ পোনতে মানে আজি কৰিলোঁ কাইলৈ পইচা লাগে এনেকুৱা, গতিকে আমি সেইকাৰণে আচলতে মই ভাবোঁ সেইকাৰণে আচলতে আমি মানে আচল উদ্দেশ্যত উপনীত হ'ব নোৱাৰোঁ তেনেকৈ বুলি মই ভাবোঁ। আমাৰ আচলতে অসমত ভোট জলকীয়াটো বহুত বেছি প্ৰয়োজন, কিন্তু আচলতে আমাৰ যিমানখিনি লাগে আমি তিমানখিনি উৎপাদন কৰিবই পৰা নাই। আমাক যিমানখিনি লাগে ভোট জলকীয়া যথেষ্ট দাম,
আপুনি সেইটো আৰু ভোট জলকীয়া খেতিটো কৰি মানে আপুনি মনটো আপোনাৰ কেনেকুৱা লাগিছে যে ভোট জলকীয়াটো আপোনাৰ আকৌ পিছৰ পৰিকল্পনা কেনেকুৱা ইয়াতকৈ ভালকে কৰিম বা কিবা তেনেকুৱা? ইয়াতকে মই ভালকে কৰাৰ পৰিকল্পনা এটা নিশ্চয় নথকা নহয় আছে, কাৰণ কিয় মানে মই এবাৰ কৰোঁতে মানে কি মোৰ ভুল হ'ল সেইখিনি মই গম পাইছোঁ। যেনে 1 নম্বৰতে মোৰ অলপ ঘন হৈছে গছবিলাক, পাতল হ'ব লাগিছিলে। ঘন হোৱাৰ কাৰণটো গুটি নালাগিব বুলি কোৱা নাই, মই মানে সেইবিলাকত গৈ পেলাই ওচৰত খুচৰি দিয়া বা ওচৰত কিবা সাৰ দিয়া এনেকুৱাবিলাকত অলপ দিগদাৰ হৈছে, মোৰ মানে অসুবিধা হৈছে। সেইটো কাৰণে মানে মই অলপ পাতলকৈ কৰিব লাগিব বুলি মই ভাবিছোঁ, আৰু অলপ বেছিকৈ কৰা প্লান এটা মোৰ আছে। মই এবাৰ কৰি পেলাই গম পাইছোঁ যে এইটো লাভজনক খেতি, কাৰণ কিয় মোৰ ভোট জলকীয়াখিনি এতিয়া লাগিবলৈহে আৰম্ভ কৰিছে, মানে এইটো বজাৰৰ কথা আহিয়ে পোৱা নাই। কিন্তু বেপাৰীবিলাকে মোক এতিয়াও বেপাৰীবিলাকে সোধে যে আপোনাৰ ছাৰ জলকীয়াখিনি আমাক দিব, আমি লৈ যাম। তেতিয়া মই ভাবোঁ নিশ্চয় এইটো চাহিদা আছে, গতিকে বেলেগবিলাকেও যদি কৰে নিশ্চয় পইচা পাব, কাৰণ বেলেগ জলকীয়াৰ লগত ইয়াত তুলনা নহয়, আৰু ই খাবলৈ সোৱাদযুক্ত, ভাল লাগে খাই। আৰু ছাৰক আচলতে বহুত মানুহে ছাৰ এতিয়া এনেকুৱা ধৰণৰ হৈছে মানে ভোট জলকীয়া খেতিখিনি মানে ৰাস্তাৰ কাষতে ছাৰক আচলতে বহুতে মানে সোধে, ছাৰ এতিয়া ওলাই যাব নোৱাৰা হৈছে, এই জলকীয়াখিনি কেনেকৈ কৰিছে আপুনি, এইটো বহুত ছাৰেও মানে এতিয়া বহুতে সুধিব লৈছে আপোনাৰ খেতিখিনি দেখি পেলাই। বহুতে ভাবে, আৰু এটা এইখিনিতে কথা কওঁ, আচলতে খেতিটো ইমান ডাঙৰ কথা নহয়, কিন্তু ইমান সৰু কথাও নহয়। মানে আচলতে দেখাক দেখি পেলাই কামটো কৰিব নালাগে। আপোনালোকে যদি পাৰে তেতিয়া, কিন্তু দেখাক দেখি কামটো নকৰিব কেতিয়াও। ছাৰ আপুনি এইটোৰ ওপৰত কি ক'ব? দেখাক দেখি মানে এটা কথা, মানে অনুকৰণ আচলতে কৰিবই লাগিব। মানে আজিকালি বহুত সহজ, আৰু মোবাইলত ইউটিউবত চাৰ্চ কৰিলে এইবিলাক খেতি পদ্ধতিৰ বিষয়ে কিছু কথা জনা যায়। গতিকে এইটোৰ ওপৰত মই ক'বলগীয়া কথা এটাই, মানে এই খেতিটো কৰিম বুলি ভাবিলে অলপ প্লেন প্ৰগ্ৰেমটো লাগিবই নিশ্চয়, নহয় জানো বাৰু? আৰু কঠীয়াটো মেইন বস্তু, কঠীয়াটো ভালকৈ হ'ব লাগে। আৰু প্ৰথমতে মাটিখিনিৰ কথা মই এতিয়াও কৈছোঁ যে মাটিখিনি ঠিকমতে কৰি ল'ব লাগে। কৰি লৈ পেলাই যদি মাজে মাজে ইয়াত এটা ডাঙৰ বেমাৰ লগ খাই পাতবিলাক কোচ খায়, মানে পাতবিলাকৰ তলত এটা মানে চাহী হয়, এটা পোক হয়, তাৰ কাৰণে মেডিচিন পায়। এইটো গছবিলাকৰ পাতৰ তলত স্প্ৰে কৰিব লাগে, ওপৰত নহয়। পাতৰ তলত যেতিয়া মানে পোক কীটনাশকটো থাকে বা কীটটো থাকে, পৰুৱাটো থাকে, গতিকে সেইটোৰ কাৰণে স্প্ৰে কৰোঁতে সদায় পাতৰ তলফালৰ পৰা স্প্ৰে কৰিব লাগে। সি মানে মৰি যাব, আৰু তেতিয়া গছজোপাত সি ক্ষতি নকৰে কেতিয়াও। এটা কথা খাটাং যে মানে যদি সেই বেমাৰটো থাকে, তেতিয়াহ'লে গছজোপাত কিন্তু গুটি নালাগে, ফচলটো বহুত কম হয়। গতিকে সেইটো তেনেকুৱা যদি বেমাৰ লাগিলে সেইটো এনেকৈ কিনিবলৈ পায় দোকানত, সেইটো কিনি পেলাই তেনেকৈ স্প্ৰে কৰি দিলে এইটো। আপোনাৰ এতিয়া ভোট জলকীয়াখিনি লগোৱা কিমান দিন হৈছে, বা এতিয়া ফচল আচলতে 2-এটা অহা ষ্টাৰ্ট হৈছে, এতিয়া আপোনাৰ কিমান দিন হৈছে ভোট জলকীয়াখিনি লগোৱা? ভোট জলকীয়াখিনি মই এপ্ৰিল মাহৰ আগতে লগাইছোঁ, মানে আপোনাৰ 3 মাহ হৈছে এতিয়া। 3 মাহ হৈছে। 3 মাহতে মই 2 মাহৰ পিছতে গুটি লাগিবলৈ আৰম্ভ কৰিছে। এতিয়া গুটিবিলাক 2-এটা ফুটিছে ক'ৰবাত, আৰু গুটিবিলাক প্ৰায়বিলাক গছতে গুটি লাগিবলৈ আৰম্ভ কৰিছে। গোটেইবিলাক গছতে মই লক্ষ্য কৰিছোঁ যে গোটেইবিলাক গছতে গুটি লাগিবলৈ আৰম্ভ কৰিছে। আৰু মই ভাবোঁ এইবিলাক গুটি লাগিব চাগে নিশ্চয়, কাৰণ গছবিলাকত ফুল আছে। ফুলবিলাক যিমানে ফুল গছজোপাত বেছি হয়, সিমানে গুটি হ'ব। আৰু সেইটো কাৰণে মানে 15 দিনৰ মূৰত স্প্ৰে কৰিব লাগে, ভিটামিন জাতীয়। আৰু মই এটা কথা এইখিনিতে কওঁ যে মই ইয়াতে কিন্তু ভোট জলকীয়াখিনিত মই ৰাসায়নিক সাৰ ইউজ কৰা নাই, মই মানে অৰ্গেনিক সাৰেই ইউজ কৰিছোঁ বেছিখিনি। মই ভেষজৰ সাৰো ইউজ কৰিছোঁ। আৰু মানে কি হয়, মই এটা কথা ভালকৈ জানো যে যদি মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা যায়, এই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মানে ইহঁতৰ লাইফটো, মানে ইহঁতৰ লংজিভিটিটো কম হয়। আৰু যদি মানে এইটো কি কয়, অৰ্গেনিক যদি কৰা যায়, তেতিয়া লাইফটো বাঢ়ে। আৰু 2 নম্বৰ কথা হ'ল কি, ইয়াৰ পৰা যদি কোনোবাই সেৱন কৰে, খায়, তেতিয়াহ'লে তেওঁলোকৰ কোনো অসুবিধা নহয়। এইখিনি কৰোঁতে আপোনাৰ সাৰ আপুনি কি ইউজ কৰিছিলে? আপুনি ফাৰ্ষ্টৰ পৰা বুলি এতিয়ালৈকে মানে আপোনাৰ কি ইউজ কৰি আছে? আৰু মই প্ৰধানতঃ ইয়াতে মই প্ৰথমতে মাটিৰ লগত শুকান গোবৰ লগাইছোঁ। তাৰ লগত মই ৰাসায়নিক সাৰ অৱশ্যে নিদিয়া নহয়, মই 1 পেকেট মানে 1 বেগ মানে 50 কেজিমান মই দিছিলোঁ। ইয়াতে ছুপাৰ ফছফেট দিছিলোঁ, মাটিখিনি যাতে সদায় ফৰফৰীয়া হৈ থাকে, সেইটোৱে মই ৰাসায়নিক সাৰ দিছোঁ। আৰু তাৰ লগতে মই ভেষজৰ এটা হিউমিক 82 বুলি কয়, ভেষিজ কোম্পানীৰ, সেইটো দিছোঁ মই। সেইটো মিলাই পেলাই মই মাটিখিনি দিছোঁ। মাটিৰ সাৰ মই সিমানখিনি দিছোঁ। আৰু গুটি লাগিবৰ কাৰণে মই এতিয়া স্প্ৰে কৰিছোঁ ইয়াতে, ভেষিজৰ ৰাসায়নিক নহয়, মানে এইটো অৰ্গেনিক হয়। এইটো হিউমিক বুলি কয়, সেইটো এনেকৈ স্প্ৰে কৰিব পাৰি, সেইটো দিছোঁ। আৰু কীটনাশক ঔষধটো মই দিছোঁ বাৰু, মানে একেলগে দিয়া নাই, বেলেগে দিছোঁ। আজি যদি মই কীটনাশকটো ইউজ কৰিছোঁ, পিছৰ দিনাখন বা এদিনৰ পিছত মই আকৌ ভিটামিন ইউজ কৰিছোঁ, তেনেকুৱা। আৰু এটা আপোনাৰ কথাটো, মাটিত কৰাটো আৰু আপুনি যোনটো মানে পদ্ধতিত আপুনি কৰিছে, সেই দুটাৰ মাজৰ মানে সেইটো কি আছে, ডিফাৰেঞ্চটো কি আছে? মাটিত কৰিলে কেনেকৈ হয়, বা ছাদৰ ওপৰত কৰিলে কি হয়? মানে লাভ লোকচানটো কি এই দুটা খেতিৰ মাজত?
মাটিত কৰিব পৰা যায়। মাটিত মানে ডাইৰেক্ট আমি যেনেকে বেলেগবিলাক খেতি কৰোঁ, যেনে বেলেগ খেতি বেঙেনা বা বেলেগ আন জলকীয়া, আমি অসমীয়া জলকীয়া এইবিলাক খেতি যে মাটিত কৰোঁ, ঠিক তেনেকে এই জলকীয়াটো কৰিব পৰা যায়। কিন্তু এই জলকীয়াটো তেনেকুৱা কৰিলে মানে এটা বেমাৰ লক্ষ্য দেখা যায়, পানীয়ে মানে মাৰি পেলাই বৰষুণ সহ্য কৰিব নোৱাৰে আৰু গতিকে সি মৰি যায়। গতিকে ইয়াক কৰাৰ উপায়টো এনেকুৱা ধৰণৰ, এনেকুৱাও কৰিব পাৰি। এক বস্তাত মাটিত ভৰাই পেলাই যদি কৰা যায়, চাং পাতি পেলাই কৰিব পৰা যায়, নহ'লে মাটিত যাতে টাচ হৈ নাথাকে, মানে মাটিত অকণমান ওখত থাকে। তেনেকৈ কৰিলে মানে ইহঁতৰ মৰি যোৱাৰ চান্সটো বহুত কম, কাৰণ ইমান কষ্ট কৰি পেলাই যেতিয়া কৰা যায়, যদি এজোপা গছ মৰি যায় বহুত গোন্ধটো বেয়া লাগে। গতিকে তেনেকৈ কৰিলেও মানে আচলতে ফলটো ভাল হয় বুলি মই ভাবোঁ। মই এইটো সেইকাৰণে চাদৰ ওপৰত কৰিছোঁ। আপুনি এতিয়া যদি নতুনকৈ কোনোবাই কৰিব বিচাৰে, আপুনি কি ক'ব? মোৰ ভিডিঅ'টো আচলতে যথেষ্টখিনি দীঘলীয়া হৈ গ'ল, তো আপুনি নতুনকৈ কোনোবাই কৰিম বুলি ভাবিলে আপুনি এতিয়া কি ক'ব? মানে নতুনকৈ কৰিবলৈ মই ৱেলকাম কৰিছোঁ। নতুনকৈ কৰিব লাগে মোৰ মতে। মানে মই নতুনকৈ কৰা কথাটো এইকাৰণে কৈছোঁ, মই জলকীয়াখিনি কৰোঁতে মই প্ৰথমতে কৈছোঁ, এতিয়াও কৈছোঁ যে জলকীয়াখিনি কোনোবাই চাই পেলাই আকৌ যদি কোনোবাই কৰে মই ভাল পাম। আৰু মই এটা কথা বিশ্বাস হ'ল যে ইয়াত যথেষ্ট পৰিমাণে পইচা আছে, এইকাৰণে এই জলকীয়াটো চাহিদা আছে মোৰ। কাৰণ মই এতিয়াই মানে বেপাৰীবিলাকে মোক এতিয়াই মানে লগ ধৰি সুধি আছে, ছাৰ জলকীয়াখিনি যদি আমাক দিব, আমি বেলেগক নিদিব, আমি কিনিম, পইচা যেনেকৈ লাগে আমি দিম। গতিকে মই ভাবোঁ যদি বেছিকৈ কৰা যায় তেতিয়াহ'লে বেলেগবিলাকো উপকৃত হ'ব, বেলেগবিলাকক কৰিবলৈ কওঁ মানে বিজ্ঞানসন্মতভাৱে কৰক, তেতিয়া কোনো অসুবিধা নাই। কষ্টটো তেওঁলোকৰ সাৰ্থক হ'ব। আচলতে ছাৰে আপোনালোকক বিৰাট ধুনীয়াকৈ কথাখিনি বুজাই দিলে। ছাৰক মোৰ ফালৰ পৰা ছাৰক বহুত বেছি ধন্যবাদ জনাইছোঁ। আচলতে ছাৰে মোৰ চেনেলটোত ইমান ধুনীয়াকৈ ছাৰে মানে কৈ দিলে কথাখিনি, তো বহুত বেছি মানে ভাল লাগিলে। মই ক'বলৈ মানে ভাষা নাই। মই আচলতে ইমান বহুত বেছি ভালকৈ কৰিবলৈ নাজানো। ফাৰ্ষ্ট আছিলে সিদ্ধাৰ্থ দা, ছেকেণ্ড হ'ল ছাৰ গোলাপ ছাৰ, তাৰপিছত এখেতলোক দুজনকে মই মানে লৈছোঁ। আচলতে মোৰ বিশেষ অভিজ্ঞতা নাই এনেকৈ ইণ্টাৰভিউ বা এনেকুৱা ইণ্টাৰভিউ বুলি ঠিক নকওঁ, মানে এনেকৈ দেখুৱাবলৈ পৰা ইমান অভিজ্ঞতা নাই। ভালো হ'ব পাৰে, বেয়াও পাৰে। তো আপোনালোকচোন আপোনাৰ খেতিখিনি অলপ দেখাবগৈ, আচলতে বস্তাখিনি কিমান ফাকত দিছে বা কেনেকৈ দিছে। বহুতে আচলতে কৰিব বিচাৰিলে এইটো আচলতে মানুহে এটা ইম্পৰ্টেণ্ট কথা জানিবলগীয়া, মানে বস্তাখিনি কেনেকৈ লগাইছে, মানে কিমানখিনি চাদৰ বা কিমানখিনি ডিফাৰেঞ্চত দিব লাগে, সেই বস্তুখিনি আপুনি অলপ দেখাই দিয়ক। বস্তাখিনি আচলতে মই ঘন হ'ল, কিন্তু ঘন হোৱাৰ কাৰণ এটাই, মানে ইয়াতে যে বতাহ লাগি থাকেতো, বতাহ লাগিলে যাতে গছবিলাক বতাহে নষ্ট কৰিব নোৱাৰে, ভাঙি পেলাব নোৱাৰে, তাৰ কাৰণে আচলতে মই ঘনকৈ দিছিলোঁ। কিন্তু ঘনকৈ দিলে গুটিটো অলপ কম লাগে বুলি ভাবোঁ মই। কিন্তু মই দেখিছোঁ যে ঘনকৈ লাগিলে কি গুটি কম লগা নাই, গুটি লাগিছে। ইয়াত চাওকচোন, ইয়াত গুটি লাগিবলৈ আৰম্ভ কৰিছে। গুটিবিলাক এনেকৈ লাগিবলৈ হ'লে লাগিলে ভাল লাগিব। আৰু কথা হ'ল কি, মানে ইহঁতক ঘন হোৱাৰ কাৰণে মই ইমান ভয় খোৱা নাই। কেলে? কাৰণ বস্তাটোত থকা সাৰখিনিয়ে এজোপা গছে খাব পাৰিব, বেলেগটো খাব নোৱাৰে। গতিকে সেইকাৰণে মই ভাবোঁ যে ঘন হ'লেও কোনো সমস্যা নাই একো, কাৰণ মাটিত নহয় যে বস্তাবিলাক চেপাৰেটকৈ আছে ন, পৃথকে আছে। গতিকে সমস্যা হ'ব নালাগে বুলি মই ভাবোঁ। গুটিবিলাক লাগিছে, গোটেইবিলাক গছতে গুটি লাগিছে, প্ৰত্যেকবিলাকতে গুটি আচলতে লগা আৰম্ভ কৰিছে। এতিয়া আচলতে আৰু এইটো আপুনি কিমান দিনলৈকে ভাবে ইয়াৰ পৰা আপুনি ফচল ল'ব পাৰিম বুলি? মই ভাবোঁ গুটিবিলাক আৰম্ভ কৰিছে, 2-3 মাহ মই ভাবোঁ গুটি লাগিব। 2-3 মাহ মান আচলতে তাতকৈ অলপ বেছিয়ে লাগিবগৈ নেকি? কাৰণ যিহেতুকে আপোনাৰ মাটিত হ'লে আচলতে বৰষুণ পৰি পেলাই জেকা লাগি পেলাই মৰা এটা চান্স, এটা সম্ভাৱনা এটা থাকে। কিন্তু ইয়াত আচলতে সেইটোতো সম্ভাৱনা নাই। তেনেকে আপোনাৰ মাটিত মানে পানী পৰি পেলাই কিবা হেৰি হোৱা, সেইটো সম্ভাৱনাটো নাই। এইটো মই 3 মাহ মান বুলি এটা ধাৰণা কৰিছোঁ, মানে বেছি হ'লেতো ভালেই হ'ব। ভাল হ'ব বুলি সেইকাৰণে ভাবিছোঁ কি গছবিলাকৰ চেহেৰা যথেষ্ট ভাল, আৰু গুটি লাগিবলৈ জাষ্ট আৰম্ভ কৰিছে। কিন্তু গুটিবিলাক প্ৰত্যেক গছত লাগিছে, অলপ গুটি লাগিছে, পকাটো নাই বাৰু তেনেকৈ। 2-এটা ক'ত পকিছে যদিও তেনেকৈ হোৱা নাই। লাগিবলৈ আৰম্ভ কৰিছিল যে ইহঁতৰ লাইফটো আৰু 2-3 মাহ থাকিব বুলি মই বিশ্বাস, মানে ইয়াতকৈ বেছি থাকিব পাৰে, কিন্তু 2-3 মাহটো থাকিবই। আৰু আচলতে ভোট জলকীয়া মানে কি হয়, আপোনাৰ পানী যদি বেছিকৈ পায় তেতিয়াও মই আচলতে পানী কমকৈ পালেও আকৌ আচলতে মানে মৰহি যোৱা নিচিনা, সেইটো এটা আচলতে ইম্পৰ্টেণ্ট কথা। সেইটো আপোনাক মই সোধা হোৱা নাছিলে, সেইটো আপুনি অলপ জনাই দিয়ক। মানে ইয়াক পানীটো নিয়মীয়া পানী লাগে। ইয়াক আপুনি কেইদিনৰ মূৰত পানী দিয়া হয়? 3-4 দিন মানৰ মূৰত পানী দিওঁ, মানে মটৰেদি পানী দি দিওঁ মই ইয়াত। আৰু সাৰটো সেই তেতিয়াই যিটো বস্তাত দিলোঁ, আৰু সাৰটো দিয়া নাই। খালি মই 15-20 দিনৰ মূৰত কেতিয়াবা স্প্ৰে কৰোঁ, বাকী তেনেকুৱা নাই। সেইকাৰণে মই প্ৰথমতে কৈছোঁ যে সাৰখিনি বস্তাটো ভৰাওঁতেই ধুনীয়াকৈ সাৰখিনি তাত মাটিখিনি ড্ৰাই কৰি শুকান কৰি পেলাই বস্তাটো ভৰাব লাগে। আপুনি অলপ দেখাই দিয়াচোন, ছাৰে কিমানখিনিলৈকে মাটিটো দিছে? মাটিটো ছাৰে আচলতে আধা বস্তামানকৈ দিয়া হৈছিলে নহয়, 3 ভাগৰ 2 ভাগত বস্তাত দিয়া আছে। 3 ভাগৰ 2 ভাগত দিয়া আছে, এভাগ আচলতে মানে খালী আছে। পানী ইয়াত আপুনি 2 দিনৰ মূৰে মূৰে দিয়ে? 2 দিন নহয়, 3 দিনৰ মূৰে মূৰে। 2-3 দিনৰ মূৰে 4 দিন এনেকুৱা হয়। দেখোঁ যে বস্তাবিলাক শুকান হৈছে, তেতিয়া পানী দি দিওঁ। আপুনি চাদৰ শেষৰ ভাগত দিছে, আপুনি কেইটা লাইন ইয়াত দিয়া আছে? এনেকৈ 2-2টাকৈ দিয়া আছে।
দুটা দুটাকে দিয়া আছে হয় হয় দুটা বস্তা দিয়া আছে আচলতে আপুনি গোটেইখিনি মানে এনেকে চাদৰ এটা লাইন কৰি দিছে যদি এনেকে একেবাৰতে দিয়া হয় তেতিয়া কিবা অসুবিধা হয় নেকি অসুবিধা হয় মানে কি ইহঁতক আহাৰ গছে আহাৰ তৈয়াৰ কৰিব ৰ'দ লাগে গতিকে ভিতৰৰ ফালে বেছি ভিতৰৰ ফালে দিলে ৰ'দটো খুব কম পৰিব গতিকে সেইকাৰণে মই চাইডে চাইডে দিছোঁ মানে কিনাৰে কিনাৰে দিছোঁ সেইকাৰণে ৰ'দটো যাতে সিহঁতে পায় তেতিয়া সেইখিনি আহাৰ সংগ্ৰহ কৰিবলৈ বা আহাৰ প্ৰস্তুত কৰিবলৈ সুবিধা হ'ব সেইকাৰণে মই আচলতে কানে কানে দিছোঁ আপোনাৰ এতিয়া মনটো কেনেকুৱা লাগিছে যে মনটো মোৰ বিৰাটেই ভাল লাগিছে বহুত ভাল লাগে মই বিশেষকৈ মানে গছখিনি চেহেৰা চাই ভাল লাগে যিটো গুটি যে লাগিছে সেইটো কাৰণে মোৰ বেছি ভাল লাগে তাৰপিছতে কি হয় এনেকুৱা ভাবিছোঁ যে ভাল হ'ব বেলেগবিলাকে মোক সোধে ছাৰ আপুনি কেনেকৈ কৰিছিলে এইবিলাক সোধেও সেইটো মোৰ ভাল লাগে আৰু যেতিয়া মানে বেপাৰীবিলাকে ছিঙি পেলাই নিব তেতিয়া আৰু বেছি ভাল লাগিব পৰ্যায় পোৱাগৈ নাই এতিয়ালৈকে আপোনাৰ এনে টকা পইচা বা এনে আপোনাৰ এইটো সুধিবলগীয়া নাই হ'লেও সুধিছোঁ নতুনকৈ কোনোবা কৰিম বুলি ভাবিলে টকা পইচা কিমানখিনি মানুহ নাই ধেৰ পইচা খৰচ নহয় বহুতে আহিব বহুত পইচা লাগে বা কিবা তেনেকুৱা কিমানখিনি মানুহ অলপমান যদি আপুনি ক'লে ছাৰে আচলতে মানে আপুনি নিজেও কৰা নাই প্ৰত্যেকখিনি মই বেলেগ মানুহ লগাই কৰিছোঁ সেইকাৰণে পইচা নিজে যদি কৰিব পাৰিলে ইমান পইচা খৰচা নহয় তেতিয়া খৰচা নহয় তেতিয়া বহুত কমতে হ'ব আচলতে মানে কি খেতিটো কৰি আপোনালোকে ছাৰ নিজেও লগতে কিবা দুপইচা পালে আচলতে তাৰ লগতে এজন মানুহে অলপ দিন কামো কৰিলে তেখেতেও কিবা দুপইচা পালে সেইটো এটা আচলতে সেইটো এটা ভাল কথা সেইটো এটা ভাল কথা কিবা এটা পইচা পাইছে কাৰণ মই হাজিৰা গোটেইখিনি মই হাজিৰা মানুহৰ ওপৰতে নিৰ্ভৰ কৰিবলৈ কৰিছোঁ গতিকে তেওঁ কিবা এটা পইচা পাইছে মোৰ পৰা আৰু ২ নম্বৰ কথা হ'ল কি মানে তেওঁক মই কেনেকৈ কৰিব লাগে মই দেখাই দিছোঁ ডাইৰেকশ্যনটো মই দিছোঁ মানে কেনেকৈ কৰিব লাগে তেওঁক ময়ো দেখাইছোঁ তেওঁ সেইমতে কৰি গৈছে বছ মানে আচলতে মাটিটো ছাৰে তলত পেলাই লৈ পেলাই মানে ওপৰত আপুনি আনি পেলাই ইয়াত আকৌ ধুনীয়াকৈ ভৰাই দিছে নে তলৰ পৰাই ভৰাই আনিছিলে নাই তলৰ পৰা মই ভৰা নাই মাটিখিনি মই শুকান কৰি পেলাই গোটেইখিনি মাটি মই ইয়ালৈ কঢ়িয়াই আনিলোঁ ইয়াতে মই পেকেটিং কৰিছোঁ মানে বস্তাবিলাকত ৩ ভাগৰ 2 ভাগ মাটি ভৰাইছোঁ আৰু এভাগ ধুনীয়াকৈ বস্তুখিনি দেখাই আপোনালোক কথা পাতি গৈ থাকোঁ তেতিয়া ভাল পাব আচলতে ভাল লাগিব বাৰু গুটিবিলাক লাগিছে যদি গুটিবিলাক লাগা ষ্টাৰ্ট কৰিছে ইফালে অলপ দেখাই দিবা সিফালে আচলতে মানে আপোনাৰ মেক্সিমাম গছত লাগা ষ্টাৰ্ট কৰিছে আৰু বাকীবিলাকত ফুল আহিছে এইবিলাক তেনেকৈ লাগিছে ইয়াতে এজোপা গছত কেইটামানকৈ লাগা এতিয়ালৈকে ষ্টাৰ্ট কৰিছে আপোনাৰ তেনেকৈ চোৱা নাই কিন্তু লাগিছে ভালেখিনিকে লাগিছে কিন্তু দেই গুটিবিলাক মানে এতিয়া দেখাবলৈ কাৰণে অসুবিধা হ'ব তলত গুটিবিলাক আচলতে ইফালে সেইকাৰণে মানে অলপ দেখাবলৈ অলপ মুস্কিল হ'ব দুই এটা ইফালে পকিছেও এইফালে এটা দুটামান পকিছে আচলতে সিফালে মই এটা চিন্তা কৰিছোঁ মোক ছিঙিবলৈ চাগে অলপ দিগদাৰ হ'ব নেকি এনেকৈ ছিঙাৰ সময়ত অলপ আপোনাৰ অসুবিধা হ'ব পাৰে এইটো চাইডত আচলতে মই 3টা লাইন দেখিছোঁ এইটো ফালে 3টা আছে নেকি আপোনাৰ 4টা লাইন আছে 4টা লাইন কাৰণে মই এইফালে বেছিকৈ 4টা লাইন দিলোঁ আৰু এইখিনি গছ যথেষ্ট ভাল হৈছে লাগিছেও গুটি প্ৰত্যেকবিলাক লাগা আৰম্ভ কৰিছে এইবিলাক এনেকৈ লাগিছে দেখা দিবা এইবিলাক গছবিলাক লাগিবলৈ আৰম্ভ কৰিছে এইবিলাক লাগিছে লাগিবলৈ আৰম্ভ কৰিছে এজোপা আচলতে যথেষ্ট মানে ভাল গুটি লাগিছে এজোপা আচলতে পাতৰ নিচিনা গুটিও আচলতে কিমানেই আছে বুলি ক'ব পাৰি ইফালেও আচলতে পকা আৰম্ভ হৈছে আৰু এতিয়া আপুনি লাহে ধীৰে আৰু 1 মাহ মানৰ পিছত আপুনি ইয়াৰ পৰা আচলতে ফচল ল'বলৈ ভালকৈ 1 মাহৰ পিছত মই ইয়াৰ ফচলবিলাক ছিঙিব পাৰিম তেতিয়া আপোনাৰ আচলতে মনটো ভাল লাগিব যে ইমান দিন কষ্ট কৰাৰ ফলত আচলতে মানে কিবা এটা ইয়াৰ পৰা ফচলটো লৈ আচলতে পইচাটো ইমান ডাঙৰ কথা নহয় পইচাটো ইম্পৰ্টেণ্ট নহয় কিন্তু আচলতে বস্তুটো যে আপুনি কৰিছে কৰি পেলাই মানুহক দেখাইছে সেইটো আচলতে ডাঙৰ কথা মানে ভাল লাগে এইটো মোৰ যে গুটিবিলাক লাগিছে বা মই প্ৰথমতে কষ্ট কৰোঁতে বা হ'ব নহ'ব এনেকুৱা এটা সন্দেহ মনতো আছিলে কিন্তু মই ভাবিলোঁ কেলৈ নহ'ব কৰিলেতো নিশ্চয় হ'ব আচলতে ছাৰক পুলিখিনি মই দিছিলোঁ যেতিয়া মই পুলিখিনি দিছিলোঁ মই আচলতে পুলিখিনি বৰ বিশেষ ভাল চেহেৰা হোৱা নাছিলে তেতিয়া ছাৰে মানে তেতিয়া ভাবিছিলে ইমান ভাল হ'বনে নাই ছাৰক মই ক'লোঁ ছাৰ এনেকৈ এইখিনি লগা এতিয়া আপুনি কেনেকুৱা পাইছে তেনেকুৱা এটা মনলৈ ভাৱ মোৰো আহিছিলে যে ইমান সৰু পুলি অকণ পুলি আছিলে হ'ব জানো লগাই চাওঁ কষ্ট কৰি পেলাই মানে পানী দিম বা সাৰ দিম মই আচলতে ভবা নাছিলোঁ যে ছাৰে ইমান দিনৰ মানে মই বহুত দিন এতিয়া অহা নাই বহুত দিনৰ পিছত আকৌ আহিছোঁ ছাৰৰ জলকীয়া খেতিখিনি চাবলৈ আচলতে মই দিওঁতে যেনেকুৱা পুলি আছিলে তাত আচলতে মই 1 মাহৰ পিছত আহিলোঁ বহুত মানে বেলেগ পৃথক হৈ গ'ল পুলিখিনি বহুত বেলেগ বনাই পেলাই ছাৰে আচলতে ছাৰে খেতিবিলাক আচলতে এইটো বুলিয়ে নহয় ছাৰে যোনবিলাক খেতি কৰে মানে আচলতে কামবিলাক ছাৰে অলপ ভালকৈ কৰে খেতিবিলাক ছাৰে আচলতে খেতি কৰি ভাল পায় মই জানামতে দেই মই খেতি কৰি ভাল পাওঁ মানে গছ পুলি এটা ৰুই পেলাই তাৰ ডাঙৰ দীঘল কৰি তাৰ পৰা যেতিয়া ফচল লাগে তাৰ আনন্দই বেলেগ যিয়ে খেতি কৰে সি বুজিব এই কথাটো এইটো বহুত ভাল লাগে গছ পুলি এটা অকণমানিকৈ ৰুই তাকো ডাঙৰ হৈ সি যেতিয়া গুটি দিব তেতিয়া বহুত ভাল লাগে মানে সেইটো মোৰ চবতকৈ বেছি ভাল লাগে আৰু সেইকাৰণে মই বহুত যতনেৰে বা ভালকৈ কৰিব বিচাৰোঁ আৰু আপুনি তেনেহ'লে অহা বছৰলৈ আকৌ আৰু অলপ ভালকৈ কৰিব চাওঁ এবাৰ কি হয় চাই লওঁ অহা বছৰ আপোনাৰ সুবিধা পাওঁ আকৌ তেনেকৈ নিশ্চয় কৰিম আৰু মোক দেখি বেলেগ 10জনে কৰক মই সেইটো এটা মোৰ মানে আশা সেইটোহে আচলতে মোৰ বেলেগে কৰক
ভাল হওক। হয় হয়।